গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল চিবুকল ব্লগছ। তো আজি বহুত দিন পিছত আকৌ আহিলোঁ। তো মই এতিয়া আছোঁ গুৱাহাটী মালিগাঁও বুলি কয় ইয়াতে যে হাই ৰোড। তো মই আজি এটা বিশেষ উদ্দেশ্য লৈ গৈ আছোঁ মাজে আজি যাম মানে হোজাইত যাম বুলি ভাবিছোঁ। তো মই আছোঁ আৰু মোৰ এটা সৰু ভাই আছে। তো ভিডিঅ'টো বহুত ভাল লাগিব, আপোনালোকে চাই থাকক। তো ব্লগছ আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি মানে বহুত বৰষুণ দিছে গুৱাহাটীত, মানে গুৱাহাটীত নহয় অসমত বহুত বৰষুণ দিছে, সেইকাৰণে বাৰিষা নিচিনা হৈ গৈছে। চাওক ৰাস্তা ঘাট একেবাৰে বাৰিষা নিচিনা হৈ গৈছে। তো মই আচলতে নিবৰ পৰা নাই, গৈ আছে এতিয়াই। ব্ৰিং চিং বহুত আনিছোঁ, একদম বহুত ব্ৰিং চিং আহিছোঁ। হেল্ল', আজি মানে বহুত কষ্ট লাগি আছে মোৰ, আৰু আজি মানে বৰকৈ বৰষুণ দি আছে। সঁচাকৈ মনত দুখ লাগিছে। দুখটো নালাগে, যাব লাগে, মনে মনে যাব লাগে। জীৱনত দুখ কষ্ট জীৱনত দুখ কষ্ট বহুত আহিব, তাৰ মাজত পাৰ কৰিব লাগিব জীৱনটো। এনেকুৱাই জীৱন, ল'ৰাবিলাকে জীৱনটো এনেকুৱাই হয়। তো সেইবিলাক বাদ দিয়ে বৰষুণৰ মাজতে এতিয়া আৰু বৰষুণ অলপ অলপ পৰি আছে, একো নাই। এতিয়া সোমাই গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটি, মানে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আছে সেইটো ৰাস্তাত সোমাই গ'লোঁ। তাতে গৈ এতিয়া যাম গড়গাঁও যদি আছে মানে বাদ্ৰাছা বুলি কয়, তাতে আজমল আহিব। তো তাত এটা চিগনেচাৰ ল'ম বুলি ভাবিছোঁ। ব্লগছ হে গাইজ, মই এতিয়া আছে গাড়ীগাঁও মাদ্ৰাছা। ইয়াতে বদৰুদ্দিন আজমল চাহেব আহিব ইয়াতে। ইয়াৰ পৰা আৰু চাওক ইয়াতে এটা ব্ৰহ্মপুত্ৰ নদী আছে, ইয়াতে ব্ৰহ্মপুত্ৰ নদী আছে। আৰু ইয়াৰ পৰা মই এটা চিগনেচাৰ লৈ ল'ম পাছত তাতে যাম হোজাইত বুলি কয়। চাওক এইটো এখন দাৰুল গুৱাহাটী গড়গাঁও মাদ্ৰাছা, ইয়াতে আজমল আহিব। আৰু আমাৰ বাপৰে জীৱনত ভবা নাই এতিয়া ইমান ডাঙৰ ডাঙৰ মানুহ আহিছে, MLA আহিছে, দুটামান MLA আহিছে, এতিয়া আৰু MP আহিব। চাওক কিমান ডাঙৰ ডাঙৰ মানুহ হৈ তাতে আৰু খোৱা দোৱা আৰম্ভ কৰিছে। বাপৰে বাপ, জীৱনটো ভবাই নাই। চাওক আৰু মজা মজা একদম খোৱা দোৱা, মানে বিৰিয়ানী টিৰিয়ানী সকলো বস্তু আইটেম কৰিছে। চাওক কিমান আৰু কিমান ডাঙৰ ডাঙৰ মানুহ আহিছে গাড়ীবিলাক লৈ। চাওক আৰু ভাল লাগিব। আজি মানে জীৱনত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ ডাঙৰ মানুহৰ ওচৰতে খোৱা দোৱা কৰি আছোঁ, সেইকাৰণে এনেকুৱা কৰোঁ মানুহ। তো গাইজ ভাবিছিলোঁ এটা মানে আমাৰ লগত যিহেতু পাব্লিক, সেইকাৰণে মানে কিবাকৈ খোৱা দোৱা বেলেগ হ'ব আৰু, কিন্তু নহয়, একেবাৰে ছেম বেলেগ। আমাৰ লগত যিটো খানা খাইছোঁ তেওঁলোকে মানে ইয়াতে MLA আছে আৰু MP এটা আছে। চাওক খানা সেইখন খাই আছে চাওক, আৰু বহুতো MLA আছে, দুটা নে তিনিটা MLA আছে ইয়াতে। তো খানা কিন্তু ছেম, একো ডিফাৰেঞ্চ নহয়। চাওক কিমান খোৱা দোৱা কৰিছে। আৰু তো যিবিলাক মানে যেতিয়া চিগনেচাৰ কাৰণে মই গৈ আছোঁ তাত সেই চিগনেচাৰ দি আছে। চাওক তো ভাল লাগিল চিগনেচাৰ চাই, বহুত ভাল লাগিল। চিগনেচাৰ আশা কৰি আছোঁ, ইমান দূৰৰ পৰা আশা কৰি আহিছোঁ যে চিগনেচাৰটো ল'ম বুলি ভাবিছোঁ। তো কিন্তু এটা কথা ভাবিলোঁ, মানে তেওঁ যিবিলাক খানা খায় একদম বহুত বহুত খানা খায়, বহুত ভাল লাগিল। তো গাইজ তেওঁ সকলো ভাবি আছে মই আজমলৰ ওচৰত কি গ'লোঁ। মানে আচলতে মোৰ এটা সৰু ভাই আছে, তেওঁ মানে হোজাইত ফুৰিবলৈ আশা কৰিছে, কিন্তু মোৰ ঘৰত আৰ্থিক অৱস্থা বেয়া কাৰণে সেইকাৰণে তেওঁক মানে অলপ সহায় সহযোগিতা কৰাৰ কাৰণে মই একটা চিগনেচাৰ নিলোঁ। তো চিগনেচাৰটো লোৱা হৈ গ'ল অলৰেডি। তো এতিয়া গৈ আছোঁ যিটো আদাবাৰী ৰেলৱে ষ্টেচন কয়, কামাখ্যা মন্দিৰ। তো তাতে যাম, তাতে গৈ পিনে আকৌ ৰেলত উঠি পিনে তো সেইপিনে মানে ভিৰটো ডাঙৰ হৈ যাব। আৰু তেতিয়া চাই থাক, এইটো মানে জালুকবাৰী বুলি কয়। চাওক তো গাইজ, আপোনালোকে যদি কিবা কাৰণত ফুৰিবলৈ যায় কোনোবা ঠাইত, আপোনালোকে ব্লেক মানুহো চাই যাব। ব্লেক মানুহ পালে আকৌ আপোনাৰ ভাবিব ক'লা মানুহ নহয়, কিন্তু এতিয়া মানে ঠগ মানুহ বুলি কয়। আপুনি ঠগ মানুহৰ কাৰণে সাৱধান হৈ যাব, মানে বহুতো ঠগ মানুহ থাকে, মানে আপোনাৰ ঠগৰ কেনেকৈ সেনেকৈ মানে টকা খোৱা ধান্দা বুলি কয়। তো সেইকাৰণে আপোনাক অলপ সাৱধানতা লাভ কৰিব। তো গাইজ চাওক, যদি আপুনি কিবা কি ড্ৰিংকছ ল'ব পাৰিছে ইয়াতে জালুকবাৰীত লওক, কিবা কিবি বহুত এটা মানে কিবা কি আছে আৰু ইয়াতে মানে বহুত মানে মানুহবিলাক দেখিবলৈ পোৱা যায়, আৰু কিবা কি পোৱা যায় চাওক, আৰু বহুত আৰু মজা দি আছে।
wanna see the horizon. Turn us. তো গাইজ ভিডিঅ'টো ডাঙৰ হ'ব কাৰণে ভিডিঅ'টো ইমান ডাঙৰ কৰিব নোৱাৰিলোঁ। তো ইয়াৰ পিছত নেক্সট যদি ভিডিঅ' হ'ব এতিয়া মানে আপুনি ভগৰুণৰ পৰা মানে ঘৰ আপুনি ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আপুনি হোজাই কেনেকৈ যাব এই চিষ্টেম এটা ভিডিঅ' আহিছে। আপোনালোকক সেইটো ভিডিঅ' আৰু ভাল লাগিব বুলি কৈছোঁ। মানে এইটো যিটো ভিডিঅ' বনাইছোঁ অলৰেডি এইটো আপোনাৰ যিটো ভিডিঅ' চাই আছে সেইটো ভিডিঅ' মাথন মানে চিগনেচাৰটো কেনেকৈ ল'লোঁ সেইটো ভিডিঅ' আছিল আৰু গুৱাহাটী কেনেকৈ আহিলোঁ সেইটো আছিল। কিন্তু ইয়াৰ পিছত যিটো মানে গুৱাহাটীৰ পৰা বা ধুবুৰীৰ পৰা কেনেকৈ হোজাই যাম সেইটো ভিডিঅ' আহিব, ভাল লাগিব চাকৰো। তো বলক আজিলৈ ভিডিঅ'টো এইটো সিমানেই। তো নেক্সট ভিডিঅ'টা আহি আছে আপোনালোকে চাই ল'ব। আৰু গাইজ এটা কথা নাপাৰিব কিন্তু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, নতুন আহিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিবা মতামত থাকিলে ভিডিঅ'টো কমেণ্ট কৰি ল'ব। আজিলৈ বাই বাই।